অৰুণোদয়টো পাই আমি খুব ভাল হৈছে, কাৰণ ঔষধ পাতি খাব নোৱাৰোঁ, পইচা টকা নাই আৰু গতিকে চলিব পাৰছোঁ আৰু যেনেকৈ হওক। আৰু এইবাৰ যে মুখ্যমন্ত্ৰী কৈছে হেৰি চাউল দালি চেনি দিম বলছে, চাউলটো দিয়ে আছে, দালি নিমখ চেনি দিম বলছে, আৰু ভাল হ'ব। আৰু তেওঁ যদি আৰু তেল চেল দিয়ে আৰু বেছি ভাল হ'ব চলাৰ কাৰণে। দিলি চিলিণ্ডাৰ আনাটো সুবিধা পাম আৰু। মই অৰুণোদয় হিতাধিকাৰী। মই অৰুণোদয়টো পাই আছোঁ প্ৰত্যেক মাহতে, আৰু ঘৰখন চলাৰ কাৰণে বহুত সুবিধা হৈছে আৰু এইটো পাই। লগতে এইবাৰ শুনিছোঁ দালি চাউল চেনি বোলে চাউলৰ লগত চেনি আৰু দালি নিমখ দিব, গতিকে সেইটো সুবিধা আৰু সুবিধা হয়। আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 200 টকা কৰি চিলিণ্ডাৰ দিব, কি ক'ব? মুখ্যমন্ত্ৰী যে ঘোষণা আছে 200 টকা কৰি চিলিণ্ডাৰৰ নামত দিব, সেইটো আৰু বেছি ভাল হয়। আৰু ফেব্ৰুৱাৰী মাহত এটা উপহাৰ দিম বুলি কৈছে, সেই উপহাৰটো পালে কেনে কি ক'ব? সেইটো উপহাৰটো আৰু বেছি ভালেই হ'ব আৰু ৰাইজৰ। মই অৰুণোদয় পাই আছোঁ, আৰু অৰুণোদয় পোৱাৰ পৰা মোৰ অলপ সুবিধা হৈছে। কেনেকুৱা সুবিধা হৈছে? হয়তো ঔষধ পাতি খোৱাৰ ক্ষেত্ৰত দালি বা মিঠাতেল দিলে আৰু অলপ ভাল সুবিধা হ'ব। আৰু গেছৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত 250 টকা এটা দিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, কি ক'ব? চিলিণ্ডাৰ 250 দিলেও বহুতেই সুবিধা হয় ঘৰখন চলোৱাৰ কাৰণে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয়ভাৱে খানাপাৰাত 3.0 অৰুণোদয় কাৰ্যসূচীটো শুভাৰম্ভ কৰে। সেয়েহে আমি সমূহ আমগুৰি কেতেকীবাৰী ৰাইজে 480 নং LP স্কুলত অনুষ্ঠানটো উপভোগ কৰিলোঁ।